बैक तो जाओ, पीछे तो हो यार। अरे साइड तो मैम क्या बोलेगे? मैम क्या बोले? पूरा एकदम को तो बाले भी थे मैं जनातो तमन्ना भाटिया माक बापेक मैं एयरपोर्टर पर लै 11:40 বুলি কওঁতে 11:50 মানত ওলাইছোঁ ডাইৰেক্ট মই ইয়ালৈকে আহিছোঁ। এতিয়া আহি আপোনাৰ 1:40 মানত পাইছোঁ। 1:40 মানৰ পৰা ৰখোতে হ'ল মাকক দুপৰীয়া ভাত পানী খুৱাই আহিছোঁ। এনে ভাল মানুহ মাক এতিয়া ক'ত যাব নেক্সট ক'ত যাব ইয়াৰ পৰা ৰেডিশ্যনত যাব তাতে ৰেডিশ্যনত বুকিং আছে তাতে থাকিব তাৰ পৰা কালি তেওঁলোকে কি কৰে তো গম নাপাওঁ ৰিটাৰ্ণ ফাট কিমান আছে কি কয় কিমান বজাত ঘূৰি যাব কাইলৈ সেইটো মই গম নাপাওঁ ফ্লাইট কিমান বজাত আছে গম পাই মই গম নাপাওঁ আপোনাৰ লগত কোন কোন আহিছিলে গাড়ীখনত মোৰ লগত তেওঁ বাপেক আছে মাক আছে আৰু তামান্না ভাটিয়া মানে ফ্লাইট এয়াৰপৰ্টত আহি কেনে গাড়ীখন বুক কৰিছে আৰু নহয় মোৰ গাড়ী গুৱাহাটীৰ পৰা দিছে তেওঁলোকৰ কোনোবা মানুহ আছে ইয়াতে তাৰ পৰাই বুকিং কৰিছে হয় হয় আপুনি কেতিয়া আহিছে মই আজি ৰাতিপুৱা মানে এয়াৰপৰ্ট গৈছোঁ 9টা বজাত ঘৰৰ পৰা আৰু ইয়াতে আহিছোঁ 1:40 11:50 মোটামুটি মই খাইছোঁ আৰু মানে প্ৰায় 2 মান বজাৰ পৰা ভিতৰতে আছে কি কয় সেইটো মোক নকয় পাৰ্চনেলি কথা ইমান ডাঙৰ মানুহ এইবিলাক আৰু আমাক ক'ত ক'ব নহয় মাকে কি অসুস্থ হৈ আছে নেকি মাক অকণমান মানে ভৰিত প্ৰব্লেম আছে উঠাই মেলা অকণমান কৰিব টান পায় সেইকাৰণে মই দিনটো গাড়ীতে এচি লগাই বহাই ৰাখিছোঁ আগৰ পৰা চিনাকি নেকি যেটো আপুনি আজি নাই চিনাকি নাই মোৰ লগত মই এজন কমাৰ্চিয়েল টুৰিষ্ট ড্ৰাইভাৰ হয় মোক গাড়ী যোনে য'ত বুক কৰিব মই ত'তে যাম নহয় জানো মোৰ চিনাকি বোলা বস্তু নাই আৰু এনে ফিল্ম চিনেমা ভিতৰত কিবা কথা বাৰ্তা হৈছিল গাড়ী ভিতৰত নাই সেইবিলাক আমাৰ লগত নাপাতে কেনেকৈ পাতে সিহঁতৰ মাজতে কিবা আলোচনা হৈছিল নাই একো হোৱা নাই দেখাৰ পিছত যেতিয়া দেখা পালে যে এগৰাকী বলিউডৰ অভিনেত্ৰী আপুনি ভাবিছিল নেকি যে তেওঁ আপোনাৰ গাড়ীত মই সেইটো ভবা নাই তেওঁ মাক বাপেক আহিব বুলিহে কৈছিল পিছতে তেওঁক দেখা পালোঁ ৰেচপেক্ট দিছোঁ যিখিনি মোৰ ফালৰ পৰা সন্মান দিব লগা আছে মই জনাতো তামান্না ভাটিয়া আহিছোঁ আৰু তেওঁৰ মাক বাপেক আহিছে মই এয়াৰপৰ্টৰ পৰা লৈ আহিছোঁ 11:40 বুলি কওঁতে 11:50 মানত ওলাইছোঁ ডাইৰেক্ট মই ইয়ালৈকে আহিছোঁ এতিয়া আহি আপোনাৰ 1:40 মানত পাইছোঁ 1:40 মানৰ পৰা ৰখোতে হ'ল মাকক দুপৰীয়া ভাত পানী খুৱাই আহিছোঁ এনে ভাল মানুহ মাক এতিয়া ক'ত যাব নেক্সট ক'ত যাব ইয়াৰ পৰা ৰেডিশ্যনত যাব তাতে ৰেডিশ্যনত বুকিং আছে তাতে থাকিব তাৰ পৰা কালি তেওঁলোকে কি কৰে তো গম নাপাওঁ ৰিটাৰ্ণ ফাট কিমান আছে কি কয় কিমান বজাত ঘূৰি যাব কাইলৈ সেইটো মই গম নাপাওঁ ফ্লাইট কিমান বজাত আছে গম পাই মই গম নাপাওঁ আপোনাৰ লগত কোন কোন আহিছিলে গাড়ীখনত মোৰ লগত তেওঁ বাপেক আছে মাক আছে আৰু তামান্না ভাটিয়া মানে ফ্লাইট এয়াৰপৰ্টত আহি কেনে গাড়ীখন বুক কৰিছে আৰু নহয় মোৰ গাড়ী গুৱাহাটীৰ পৰাই দিছে তেওঁলোকৰ কোনোবা মানুহ আছে ইয়াতে তাৰ পৰাই বুকিং কৰিছে হয় আপুনি কেতিয়া আহিছে মই আজি ৰাতিপুৱা মানে এয়াৰপৰ্ট গৈছোঁ 9টা বজাত ঘৰৰ পৰা আৰু ইয়াতে আহিছোঁ 1:40 11:50 মোটামুটি মই খাইছোঁ আৰু মানে প্ৰায় 2 মান বজাৰ পৰা ভিতৰতে আছে কি কয় সেইটো মোক নকয় পাৰ্চনেলি কথা ইমান ডাঙৰ মানুহ এইবিলাক আৰু আমাক ক'ত ক'ব নহয় মাকে কি অসুস্থ হৈ আছে নেকি মাক অকণমান মানে ভৰিত প্ৰব্লেম আছে উঠাই মেলা অকণমান কৰিব টান পায় সেইকাৰণে মই দিনটো গাড়ীতে এচি লগাই বহাই ৰাখিছোঁ আগৰ পৰা চিনাকি নেকি যেটো আপুনি আজি নাই চিনাকি নাই মোৰ লগত মই এজন কমাৰ্চিয়েল টুৰিষ্ট ড্ৰাইভাৰ হয় মোক গাড়ী যোনে য'ত বুক কৰিব মই ত'তে যাম নহয় জানো মোৰ চিনাকি বোলা বস্তু নাই আৰু এনে ফিল্ম চিনেমা ভিতৰত কিবা কথা বাৰ্তা হৈছিল গাড়ী ভিতৰত নাই সেইবিলাক আমাৰ লগত নাপাতে কেনেকৈ পাতে সিহঁতৰ মাজতে কিবা আলোচনা হৈছিল নাই একো হোৱা নাই দেখাৰ পিছত যেতিয়া দেখা পালে যে এগৰাকী বলিউডৰ অভিনেত্ৰী আপুনি ভাবিছিল নেকি যে তেওঁ আপোনাৰ গাড়ীত মই সেইটো ভবা নাই তেওঁ মাক বাপেক আহিব বুলিহে কৈছিল পিছতে তেওঁক দেখা পালোঁ ৰেচপেক্ট দিছোঁ যিখিনি মোৰ ফালৰ পৰা সন্মান